নিশ্চয় ৰঙালী বিহুৰ আগমনৰ লগে লগে আচলতে যিসকল শিল্পী কলা কুশলীসকল এতিয়া ব্যস্ত হৈ পৰিছে মঞ্চৰ বাবে সাজু হৈছে আৰু মোৰ লগত বৰ্তমান আছে গছৰ পাতেৰে আচলতে যি গীত পৰিৱেশন কৰি খ্যাতি লাভ কৰা সুশীল লাহন আমাৰ লগত আছে আৰু সুশীল লাহনৰ বিষয়ে আমি যদি কওঁ তেওঁ এই গছৰ পাতত সুৰৰ মূৰ্ছনা তুলিব পাৰে আচলতে বিভিন্ন মঞ্চত তেওঁ এই গীত পৰিৱেশন কৰে তেওঁ এগৰাকী আকাশবাণীৰ এগৰাকী কণ্ঠশিল্পী ঠিক সেইদৰে তেওঁ এই যি প্ৰতিভা যি গছৰ পাতেৰে গীত পৰিৱেশন কৰা যি প্ৰতিভা সেই প্ৰতিভালৈ তেওঁ এইবাৰ যোৱা বছৰবিলাকৰ দৰে এইবাৰো তেওঁ সাজু হৈছে মঞ্চত গীত পৰিৱেশনৰ কাৰণে আচলতে এইবাৰ কেনেধৰণৰ কি গীত লৈ দৰ্শকক কেনেধৰণৰ কি গীতেৰে আচলতে সন্মোহিত কৰিব বা পৰিৱেশন কৰিব সেই বিষয়ে মই জানিবলৈ চেষ্টা কৰিম এইবাৰ আপুনি কেনেধৰণৰ কি গীত লৈ আপুনি এইবাৰ সাজু হৈছে যিহেতু আপুনি গছৰ যি পাতেৰে আপুনি গীত পৰিৱেশন কৰি আহিছে অসমৰ এখন চিনাকি এগৰাকী শিল্পী আপুনি এইবাৰ কেনেধৰণৰ কি প্ৰস্তুতি কৰিছে প্ৰথমে মই সমূহ ৰাইজলৈ মোৰ নমস্কাৰ জনাইছোঁ আৰু প্ৰায় 4 দিনমানহে আছে নেকি বিহুলৈ এই বিহুত আমি প্ৰতি বিহুতে এনেকৈ মোৰ এখন পুহাই লতাৰ পাত লৈ পিনি ইয়াতে অসমৰ বিভিন্ন ভাষাৰো হওক বিভিন্ন গীত মই ৰাইজক শুনাওঁগৈ বিহুটো শুনাওঁৱেই আৰু এইবাৰো আমি বহু জেগাত আমি যাম ৰাইজৰ পৰা আমি নিমন্ত্ৰণ পাই আছোঁ এতিয়া নিশ্চয় ভাল লাগিব এয়াই আৰু কেনেধৰণৰ কি আমাক শুনাব আমাৰ দৰ্শকসকলক কেনেধৰণৰ কি বা আপুনি ধৰণৰ কেনেধৰণৰ গীতৰ প্ৰস্তুতি কৰিছে আমাক যদি অকণমান শুনায় মই প্ৰথম কৰি আছোঁ বিহু যেতিয়া বিহু সুৰিয়াই গাব লাগিব তাৰ মাজতে 2-এটি গীত আধুনিক গীতো বজাম হয় আৰু মোৰ লগত চিনাকি কৰি দিছোঁ এতিয়া মোৰ লগত পংকজ শইকীয়া আৰু এই বিপিন সন্দিকৈ বাঁহী বাদক তেওঁলোক আপোনালোকৰ লগত আমাৰ থাকে আমি এনেকৈয়ে ঘূৰোঁ কেতিয়াবা ৰাইজে মাতিলে যাওঁ নিশ্চয় এতিয়া এটা গীত আপুনি যদি আমাক শুনায় আপুনি হয় প্ৰথমতে মই বিহুৱে আৰম্ভ কৰিছোঁ বিহু যেতিয়া মই কৈছোঁ পূৰ্বতে কৈছোঁ যে যি গছৰ পাতত তেওঁ সুৰৰ মূৰ্ছনা তুলিব পাৰে এইটো এটা এক অনন্য প্ৰতিভাৰ অধিকাৰী সুশীল লাহন আৰু তেওঁ যিহেতু নকছাৰী যি চিনাতলীবাসী আৰু তেওঁ প্ৰতি বছৰে আচলতে এনেধৰণে তেওঁ বিহু মঞ্চত গীত পৰিৱেশন কৰি আহিছে গছৰ পাতেৰে তেওঁ এনেদৰে পৰিৱেশন কৰে যোৱা বৰ্ষতো আপুনি বিভিন্ন মঞ্চত পৰিৱেশন কৰিছে কি ক'ব আপুনি যিহেতু বিভিন্ন সময়ত দেখিছোঁ যে আপুনি কিবা ৰেকৰ্ডৰ কাৰণেও গৈছিলে বা আপুনি এনেধৰণৰ আৰু বহুতখিনি আপোনাৰ খ্যাতি আছে যিখিনি আপুনি বা ৰেডিঅ' চেণ্টাৰতো আপুনি গীত পৰিৱেশন কৰে সেই বিষয়ে অকণ কওকচোন মই ৰেডিঅ'ত পালোঁ 1990 চনত অডিশ্যন পাছ কৰিলোঁ আৰু আজি পৰ্যন্ত মাতি থাকে আধুনিক গীতৰ শিল্পী মই গাই থাকোঁ তাৰ পাছতে এইটো শিকিছিলোঁ আচলতে পাতখন পুহাই লতা 1970 চনতে শিকা মই কিন্তু ৰাইজক উলিয়াই দিলোঁ 2011 চনত তেতিয়াৰ পৰাই বিভিন্ন ঠাইলৈ মোক ৰাইজে জানি মাতে টিভিবিলাকে মাতে এয়াই মাজতে এবাৰ কলিকতালৈ মাতি নিলে ইণ্ডিয়া গট টেলেণ্টত আপুনি অংশগ্ৰহণ কৰিছিলোঁ এই পাতখন বজাবলগীয়া হ'ল মই বিভিন্ন বিহুগীত নহয় মানে অসমীয়া নহয় হিন্দী গীত বজাবলগীয়া হ'ল তেওঁলোকে খুব ভাল পাইছিলে আচলতে পাতখন ইয়াত আপুনি এতিয়ালৈকে কিমানমান গীত আপুনি এই পাতৰ যোগেদি আপুনি আচলতে পৰিৱেশন কৰিছে কেনেকুৱা ধৰণৰ কিবা ভাই আছে নেকি ধৰি লওক অসমীয়া হিন্দী তেনেকুৱা ধৰণৰ সকলোৱে মই ভূপেন দাৰ গানবিলাক তেতিয়া শিকা তাৰপিছত জয়ন্ত হাজৰিকাৰ গান বা মমৰফি গান লতা মুস্কা বাইদেউ গান তেনেকুৱা আৰু হিন্দীটো বহুতে আৰু
বহুতে তাতে মই 15টা মানে বজাবলগীয়া হ'ল হিন্দী এতিয়া বিহু মঞ্চত বিশেষকৈ আপুনি কিমানটা মানে কেইটামান গান আপুনি এবাৰ মানে আপুনি পৰিকল্পনা কৰিছে বা আপুনি নিজকে সাজু কৰি তুলিছে সাজু মানে মোৰ সদায় সাজুৱে হৈ থাকে প্ৰায়তো মই 40টামান লৈ লওঁ ভূপেন দা লওঁ জয়ন্ত হাজৰিকা বিহু সকলো মিলাই মানে 40-50 এনেকুৱা হৈ যায় আৰু নিজেও গীত সৃষ্টি কৰিছে নেকি আপুনি হয় মোৰতো মই এনেই ক'বলৈ গ'লেতো গীতিকাৰে আৰু মই সুৰ কৰোঁ মোৰ সুৰত অসমৰ বহুত শিল্পীয়ে গাইছে আৰু নিজেতো গাওঁৱেই নিজে গায় হয় এতিয়া গাবলৈ অসুবিধা হ'ব নেকি এতিয়া অসুবিধা বুলি ক'ব লাগিব তাৰমানে পাতখন যেতিয়া মই বজা নহয় ইয়াৰ অলপ পায় ডিঙিত পায় গতিকে পাতটো বজাৰ কোনো অসুবিধা একো অসুবিধা নহয় সেইকাৰণে এতিয়া আজি নাগাওঁ পাতি বজাওঁ ঠিক আছে পাতে আৰু এটা যদি আমাক গীত শুনায় পাতেৰে বিহু দিখৌ নৈ এৰিব নোৱাৰোঁ জাজি নৈ এৰিব নোৱাৰোঁ ঠিক আছে ধন্যবাদ জনাইছোঁ আৰু সুশীল দাই আমাক শুনালে দিখৌ নৈ এৰিব নোৱাৰোঁ জাজি নৈ এৰিব নোৱাৰোঁ এনেকুৱা ধৰণৰ বহুত আচলতে সুন্দৰ সুন্দৰ গীত তেওঁ আচলতে এই পাতৰ যোগেদি তেওঁ বজাব জানে আৰু ক'বই লাগিব যে এই যিটো প্ৰতিভা তেওঁ এই যিটো স্বকীয় যিটো প্ৰতিভাৰে তেওঁ আচলতে দৰ্শকক সন্মোহিত কৰিব পাৰে খুব এটা চমৎকাৰী তেওঁ এটা এই প্ৰতিভালৈ তেওঁ আচলতে শিল্পী জগতখনত আগবঢ়াই আহিছে যি আচলতে গছৰ পাততে তেওঁ সুৰৰ যি মূৰ্ছনা তুলিব পাৰে আৰু এইবাৰ বিগত বছৰসমূহৰ দৰে এইবাৰো তেওঁ তেনেদৰে সাজু হৈছে কেইবাটাও ধুনীয়া ধুনীয়া গীত তেওঁ লৈ সাজু হৈছে আৰু যদি এই মুহূৰ্তত আমাক যদি ভূপেন হাজৰিকাৰ এটা গীত যদি পুৰণি গীত এটা ভাল যদি আমাক শুনাব পাৰে এইটো ভূপেন দাৰ গানটো মই এতিয়ালৈকে বহুতেই শিকি আছোঁ তেখেতৰ মানে যিমান গান গোটেইখিনিয়ে মই বজাবলৈ শিকিছোঁ আটাইতকৈ সহজ কোনটো পায় গীত মানে কেনেকুৱা ধৰণৰ ভূপেন দাৰ পাতখনৰ সকলোৱে সহজ এতিয়া মানুহে মানুহৰ এইটোৱে বজাই দিওঁ এইটো ভাল লাগে ঠিক আছে অঁ খুব সুন্দৰ এনেদৰে দেখিলে কেনেদৰে মানুহে মানুহৰ বাবে যি কালজয়ী গীত ভূপেন হাজৰিকাৰ যিটো কালজয়ী গীত কেনেদৰে এই গছৰ পাততে তেওঁ আচলতে যি সুৰৰ মূৰ্ছনা তুলিলে জুবিনৰ এটা গীত যদি আমাক এইটো মুহূৰ্তত শুনায় পাখি পাখি এইটো বহুত জেগাত মোক কয়
এই চেগতে মই এটা কথা কৈ যাওঁ ৰাইজকে কৈছোঁ যাতে পাতখন বজাবলৈ আমাৰ অসমৰ বহুত ল'ৰা ছোৱালী ওলায় এই কথাটো মই বহুত জেগাতে কওঁ এতিয়া মই যিমান জেগালৈ মাতিব তাত সকলোকে এটা কথাই কওঁ যে আপোনালোকে ল'ৰা ছোৱালীবিলাকে এইটো যাতে পাৰে বজাব এতিয়ালৈকে আপুনি শিকাইছে নেকি কাৰোবাক এতিয়ালৈকে মইতো শিকাবৰ কাৰণে ঘূৰি ফুৰোঁ কিন্তু কোনো নাহে মোৰ ওচৰত আচলতে মাতটো উলিয়াব পৰা নাই নেকি তেনেকুৱা এটা হৈছে মই জুবিনৰ সেইটোকে গাই দিছোঁ পাখি পাখি আৰু সুশীলাখনে এনেদৰে আচলতে সাজু হৈছে এইবাৰ বিহুৰ মঞ্চত গীত পৰিৱেশনৰ কাৰণে আৰু তেওঁ আমাৰ সন্মুখত কেইবাটিও সুন্দৰ সুন্দৰ গীত তেওঁ আমাৰ আগত পৰিৱেশন কৰি শুনালে আৰু এনেদৰে অন্যান্য শিল্পীৰ দৰে সুশীলাখনো এইবাৰ সাজু হৈছে মঞ্চত গীত পৰিৱেশনৰ বাবে আৰু সেই পৰিৱেশটো মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ